Hello everyone, welcome to my channel Bonosis Vlog. কি খবৰ আপোনালোকৰ? আজি নিশ্চয় থাম্বনেল দেখি গমেই পাইছে আজি কি গটিকে মই বেলেগকেও ক'ব নালাগে হয়নে নহয় গটিকে আজি আমিনো কেনেদৰে মানে বিশ্বকৰ্মা পূজা পালন কৰোঁ হেতু অলপমান দেখুৱা আপোনালোকক তো আজি আৰু শৰ্ট ভিডিও এটা হ'ব আৰু শৰ্টকে দিম আৰু সিম্পল ভিডিও গটিকে আহক ভিডিওটো আমি আৰম্ভ কৰোঁ তো গাইজ যেহেতু বিশ্বকৰ্মা পূজা তো আমাৰো মানে শৰাই দিব মায়ে আৰু কাষতে আমাৰ এখন বিশ্বকৰ্মা পূজা আছে তাকো মানে আমি যাম আৰু মায়ে এতিয়া কি কৰি আছে চাওকচোন হয়নে নহয় আৰু মোৰো কাম আছে অলপ গতিকে চাওঁ মায়ে কি কৰি চাকি জ্বলাই আছে গোসাঁইক আজি বিশ্বকৰ্মা গতিকে ইমান বৰষুণ গ'ল মানে বিৰাট ডাঙৰ বৰষুণ গ'লে যাক আৰু এয়া মানে নৈবদ্য পাতিছেই দিব আৰু গোসাঁইক তো এয়া নাৰিকল কাটি থৈছে আৰু এয়া গোসাঁইক দিব আৰু এইটো আজি বিশ্বকৰ্মা পূজা তো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আটাইলৈ শুভেচ্ছা জনালোঁ বিশ্বকৰ্মা পূজাৰ তো আহকচোন এতিয়া আৰম্ভ কৰোঁ কি কৰি আছে আমাৰনো কেনেদৰে পূজা কৰে হয়নে নহয় আহক আৰু গাইজ বিশ্বকৰ্মা পূজা আমাৰ অসম বুলি নহয় ভাৰতৰ বিভিন্ন ঠাইত কৰ্ণাটক বিহাৰ উৰিষ্যা পশ্চিম বংগ এইবিলাক প্ৰদেশসমূহতো মানে কি কৰা হয় বিশ্বকৰ্মা পূজা পালন কৰা হয় আৰু ইয়াৰ উপৰি বিশ্বকৰ্মাৰ পূজাটো বেছিভাগ ঔদ্যোগিক ঠাইসমূহ আৰু কাৰখানাসমূহত পালন কৰে আৰু ইয়াৰে আমাৰ বিশ্বকৰ্মাক আমাৰ দেৱতাসকলৰ খনিকৰ বুলিও বিশ্বাস কৰা হয় যেহেতু গাইজ লোহাটো বিশ্ব খনিকৰৰে হয়নে নহয় গতিকে আমি দাকো আমি কি কৰিব লাগে সেৱা কৰিব লাগে গতিকে মই প্ৰথমে দাখনকে আমি বিশ্ব খনিকৰৰ বস্তু হিচাপে প্ৰথমে মানে সেৱাটো কৰি লওঁ আৰু হয়নে নহয় তো যোগাৰ কৰিলোঁ এতিয়া আৰতি কৰিম গাড়ীখনৰ তো আহকচোন গাইজ মই ফাইনেলি পূজা কৰি দিলোঁ এইখন আমাৰ স্কুটি আৰু এইখন আমাৰ চাইকেল গতিকে দুখনৰে মই পূজা কৰি দিলোঁ বিশ্বকৰ্মাই যাতে দুখন বচাই ৰাখে ভালকৈ ৰাখে যাতে হয়নে নহয় তো
আৰু মই পুৰা ওলাই পেলাই আমাৰ কাষৰ ঘৰতে পূজা আছে তাত যাওঁ এতিয়া আমি আৰু গোটেই মখা আমি শতাব্দীহঁতৰ পুৰা পূজা খাব যাম গোটেই মখা আৰু এয়া হৈছে বিশ্বকৰ্মা আমাৰ প্ৰভু আমি শতাব্দীহঁতৰ পূজাত আহিছোঁ এয়া বিশ্বকৰ্মা প্ৰভু আৰু এয়া সেয়া কৰি আছে বাবুহঁতে এতিয়া মই সেয়া কৰোঁ ভোগ খাই আছো ভোগ আৰু এয়া তামাম টেষ্টি আছে তামাম টেষ্টি আৰু এয়া শতাব্দী নিজে তাৰ হাতৰে পূজা গতিকে এই বেঙুনীয়া পিন্ধা সেইজনীয়ে হৈছে শতাব্দী ভাত খাই আছে এতিয়া তাই ভাত খাই আছে আৰু এতিয়া আমি গোটেই মখাই মানে বিশ্বকৰ্মা পূজাৰ ভোগ খালোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ ঘৰলৈ যাম এতিয়া খাই লৈ আৰু এয়া নতুন চিনাকি কৰি দিয়া তোমাৰ নামটো কোৱা মৃদুস্মিতা ভট্টাচাৰ্য আৰু এই ইয়াতে নাথাকে বঙাইগাঁৱত থাকে দেউতাকৰ চাকৰি সূত্ৰে গতিকে তাই কি পঢ়ি আছা মই এইবাৰ ক্লাছ 11ত পঢ়ি আছে তো ভাল পঢ়াত ডক্টৰ হ'ব আৰু এয়া হৈছে পৰিস্মিতা ন পৰিস্মিতা তাই অসম একাডেমীত পঢ়ি আছে আৰু দুয়োকে মানে ভণ্টি নমস্কাৰ কিয় মাজতে আহিলে গতিকে কোৱা তোমাৰ পৰিচয়টো দিয়া তো হে গাইজ যদি আপোনালোকে আজি বিশ্বকৰ্মাৰ ভিডিঅ'টো চাই মোৰ ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব তো আজিলৈ ইমানে টাটা বাই বাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ চুটুৱে কৈছে চুটুই